নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম SSC GD কনষ্টেবল 2024 এণ্ড 2005ৰ ওপৰত। যিহেতু আপোনালোকৰ ইতিমধ্যে SSC GDৰ এক্সাম অনুষ্ঠিত হৈছে 20 তাৰিখৰ পৰা। আপোনালোকে গমে পাইছে, যদি আপোনালোকৰ হাতত এইসমূহ ডকুমেণ্ট নাথাকে তেতিয়াহ'লে আপোনালোকে এক্সাম দিব নোৱাৰে। কি ডকুমেণ্ট আপোনালোকক লাগিব এক্সাম হলৰ ভিতৰত যাবলৈ হ'লে আপোনালোকে চাই থাকক। কি ডকুমেণ্ট চেক কৰিছে, এইখিনি ডকুমেণ্ট লাগিব। লগতে আপোনালোকৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে আৰু কেনেকুৱা ধৰণৰ হৈছে, এই ভিডিঅ'টোৰ মাধ্যমেৰে কিছুমান গুৰুত্বপূৰ্ণ কথা ক'বলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে সম্পূৰ্ণকৈ চাই থাকক। আৰু মোৰ চেনেলটোত যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, যিহেতু আপোনালোকৰ 20 তাৰিখৰ পৰা এক্সাম অনুষ্ঠিত হৈছে, যিহেতু প্ৰায়ভাগে এক্সাম দিয়া নাই, এতিয়া তেওঁলোকে প্ৰিপাৰেশ্যন কৰি আছে। যিহেতু এক্সাম আৰম্ভ হ'বলৈ 2 দিন হ'ল, এতিয়া প্ৰায়ভাগে সুধি আছে কি ডকুমেণ্ট লৈ যাব লাগিব এক্সাম হললৈ বা কি চাইছে। আপোনালোকক মই কৈ দিছোঁ আপোনালোকৰ কি চাইছে। যদি আপোনালোকৰ আধাৰ কাৰ্ড বা পান কাৰ্ড আছে তাৰে এখন লৈ যাব, আপোনালোকৰ এক্সাম এডমিট কাৰ্ডখন লগতে ফটোকপি। এতিয়া আহিছোঁ আধাৰ কাৰ্ড আৰু পান কাৰ্ডৰ ওপৰত কিছুমান কথা ক'বলৈ। আপোনালোকৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ডখন সেইখনহে নিব যিখনত আপোনালোকৰ কোনো ভুল নাই। যদি আপোনালোকৰ ডেট অফ বাৰ্থ ভুল আছে বা আপোনালোকৰ নামৰ আগত যদি এটা আখৰো ভুল থাকে তেতিয়া আপোনালোকে সেইখন নিনিব। যোনখন এপ্লিকেশ্যন আপোনালোকে এপ্লাই কৰোঁতে যিটো ঠিকনা দিছিল বা আপোনালোকৰ যিটো নাম, যিটো ডেট অফ বাৰ্থ, সেইখন সঠিকখনহে আপোনালোকে লৈ যাব, যোনখনত আপোনালোকৰ ভুল নাই। যদি আধাৰ কাৰ্ডত ভুল আছে পান কাৰ্ড নিয়ক, পান কাৰ্ডত ভুল আছে যদি আধাৰ কাৰ্ডখন নিয়ক, ফটো নিব, এডমিট কাৰ্ডখন এক্সাম। বাকী আপোনালোকে একোৱেই নিব নেলাগে। লগত পইচাও লৈ নাযাব। যদি আপোনালোকে পইচা লৈ যায় তেতিয়া বাহিৰত থৈ যাব লাগিব, এইটো মনত ৰাখিব। পইচাও লৈ নাযাব, আপোনালোকে পইচা পাতি গোটেইখিনি থৈ যাব। আপোনালোকে গম পালে। এটা এক্সামত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে আমি জনামতে বহুত সংখ্যক ল'ৰা ছোৱালীয়ে কোৱা মতে মেথছৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে, পাৰ্চেণ্টেজ আহিছে, ৰেচিঅ' আহিছে আৰু প্ৰফিট এণ্ড লছৰ কুৱেশ্যন বেছিকৈ আহিছে এই 2 দিনত। তাৰপিছত আপোনালোকৰ ৰিজনিঙত আহিছে, ঘড়ীৰ কুৱেশ্যন আহিছে, ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন আহিছে বুলিও কৈছে। এনেকুৱা ধৰণৰ আৰু আপোনালোকৰ বহুতখিনিয়ে কুৱেশ্যন আহিছে। যিহেতু তেওঁলোকে কোৱাখিনি মই আপোনালোকক জনালোঁ, আপোনালোকে এইখিনি চাব পাৰে। যিহেতু আজি 2 দিন এইখিনি কুৱেশ্যনে আহি আছে। আৰু আপোনালোকে জিকেৰ কেনেকুৱা কুৱেশ্যন আহিছে, জিকে G20ৰ কুৱেশ্যন অহা বুলি কৈছে। লগতে আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছৰ আপোনালোকৰ কুৱেশ্যন বেছিকৈ অহা বুলি তেওঁলোকে কৈছে, যোনসকল কেণ্ডিডেটে এক্সামটো দি আহিছে। যিহেতু প্ৰায় সংখ্যকৰ এতিয়া এক্সাম আছে, ভালদৰে প্ৰিপাৰেশ্যন কৰি আছে। আপোনালোকক মই আগতেও কৈছোঁ যে SSC GDত ফাৰ্ষ্ট টাইম যেনেকুৱা কুৱেশ্যন আহিব শেষলৈকে আহিয়ে থাকিব। আজি 2 দিন ধৰি এনেকুৱা কুৱেশ্যনে আহি থকা বুলি মই গম পাইছোঁ আৰু আপোনালোকক কথাটো জনালোঁ। লগতে আপোনালোকে কি ডকুমেণ্ট লাগে সেইটোৱে জনালোঁ। এতিয়া আহিছোঁ এটা ভয়ানক খবৰলৈকে। বহুত ঠাইৰ পৰা এনেকুৱা ধৰণৰো মেছেজ আহিছে যে বহুত সংখ্যক বাহিৰৰ ল'ৰা ছোৱালীক তেওঁলোকে ধৰি প্ৰশাসনৰ হাতত চমজাই দিছে। যদি আপোনালোকেও এক্সাম টাইমত এনেকুৱা ধৰণৰ ল'ৰা ছোৱালী দেখা পায় তেতিয়াহ'লে তেওঁলোকক ধৰক আৰু প্ৰশাসনৰ হাতত চমজাই দিয়ক। আপোনালোকে আইন হাতত তুলি নল'ব। কি ডকুমেণ্ট লাগে মই জনালোৱে। আজিৰ ভিডিঅ'টোত এইখিনি। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।